গুণোৎসৱ 2022 বাবে OMR পেকেটিং কিদৰে কৰিব এই ভিডিঅ'ৰ জৰিয়তে এই বিষয়ে জনাবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। LP স্কুলত OMR পেকেটিং কিদৰে হ'ব? পেকেট হ'ব সৰ্বমুঠ 4টা। প্ৰথম পেকেটত স্কুল OMR খন থাকিব। দ্বিতীয় পেকেটত প্ৰথম শ্ৰেণীৰ OMR আৰু এটেণ্ডেন্স শ্বীট। তৃতীয় পেকেটত দ্বিতীয় শ্ৰেণীৰ OMR আৰু এটেণ্ডেন্স শ্বীট। চতুৰ্থ পেকেটত তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ OMRবোৰ আৰু লগতে ষ্টুডেণ্টছৰ এটেণ্ডেন্স শ্বীট হ'ব। মুঠ 4টা পেকেট হ'ব আৰু প্ৰতিটো পেকেটৰ ওপৰত লগাবলগীয়া লেবেলসমূহত এক্সটাৰ্নেল ইভালুৱেটৰ তথা টিচাৰসকলৰ যি ছিগনেচাৰ প্ৰয়োজন হ'ব সেইখিনি লগোৱাটো বাধ্যতামূলক। ইয়াৰ পাছতে UP স্কুল 6 to 8 এইকেইটা ক্লাছত কি ধৰণে পেকেটিং কৰিব? 2টা পেকেট হ'ব মুঠ। স্কুল OMR থাকিব আৰু প্ৰথম পেকেটত আৰু দ্বিতীয় পেকেটত ক্লাছ 6ৰ পৰা 8লৈকে OMRবোৰ থাকিব। লগতে প্ৰতিটো শ্ৰেণীৰ OMR লগত ষ্টুডেণ্টছৰ এটেণ্ডেন্স শ্বীটটো থাকিব আৰু প্ৰতিটো পেকেটৰ বাহিৰত লগাবলগীয়া লেবেলসমূহত নাম চহীবোৰ ভালকৈ লিখিব। এবাৰ চিল হোৱা পেকেট পুনৰ খুলিব নোৱাৰিব। গতিকে এই কথা সকলোৱে মনত ৰখা উচিত। ইয়াৰ পাছত MVS স্কুলবোৰত য'ত ক্লাছ 1ৰ পৰা 8লৈকে থাকিব তাত 4টা পেকেট হ'ব। 1 নম্বৰ পেকেটত স্কুল OMR খন থাকিব। দ্বিতীয় পেকেটত প্ৰথম শ্ৰেণীৰ OMR আৰু ষ্টুডেণ্টছৰ এটেণ্ডেন্স শ্বীট প্ৰথম শ্ৰেণীৰ আৰু তৃতীয় পেকেটত দ্বিতীয় শ্ৰেণীৰ OMR আৰু দ্বিতীয় শ্ৰেণীৰ ষ্টুডেণ্টছৰ OMR শ্বীট এটেণ্ডেন্স শ্বীট থাকিব আৰু চতুৰ্থ পেকেটত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ OMRবোৰ আৰু ষ্টুডেণ্টছৰ শ্ৰেণী অনুযায়ী এটেণ্ডেন্স শ্বীটবোৰ গাঁঠি দিব লাগিব। আৰু যদি পেকেটৰ ভিতৰত কাৰ্ডবৰ্ড দিয়ে প্ৰতিটো শ্ৰেণী OMR আৰু এটেণ্ডেন্স শ্বীটৰ তলত কাৰ্ডবৰ্ড দি যাব লাগিব। কম্প'জিট স্কুল য'ত ক্লাছ 1ৰ পৰা 9লৈকে থাকিব তাত 4টা পেকেট হ'ব। 1 নম্বৰ পেকেটত স্কুল OMR, 2 নম্বৰ পেকেটত প্ৰথম শ্ৰেণীৰ OMR আৰু প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্টছৰ এটেণ্ডেন্স শ্বীট। তৃতীয় পেকেটত দ্বিতীয় শ্ৰেণীৰ OMR আৰু দ্বিতীয় শ্ৰেণীৰ ষ্টুডেণ্টছৰ এটেণ্ডেন্স শ্বীট থাকিব। চতুৰ্থ পেকেটত তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ OMRবোৰ থাকিব আৰু ষ্টুডেণ্টছৰ এটেণ্ডেন্স শ্বীট। ঠিক তেনেধৰণে প্ৰতিটো শ্ৰেণীৰ OMRৰ লগতে এটেণ্ডেন্স শ্বীটৰ তলত প্ৰতিটো শ্ৰেণী অনুযায়ী কাৰ্ডবৰ্ড দি যাব লাগিব। এই কথাটো মনত ৰখা উচিত। ইয়াৰ পিছতে কম্প'জিট স্কুল বা হাইস্কুল 6 to 9 যিবোৰ বিদ্যালয়ত থাকিব তাত সৰ্বমুঠ 2টা পেকেট হ'ব। এটা হ'ব স্কুল OMR খন থাকিব প্ৰথম পেকেটত আৰু দ্বিতীয় পেকেটত থাকিব ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ OMR আৰু শ্ৰেণী অনুযায়ী এটেণ্ডেন্স শ্বীট লগতে কাৰ্ডবৰ্ডসমূহ শ্ৰেণীৰ তলত দি যাব লাগিব। আৰু এটা কথা আমি সকলোৱে মনত ৰাখিব যে প্ৰতিটো শ্ৰেণীৰ OMR আৰু এটেণ্ডেন্স শ্বীটৰ তলত একোখনকৈ কাৰ্ডবৰ্ড দিব লাগিব। প্ৰতিটো শ্ৰেণীৰ OMR আৰু এটেণ্ডেন্স শ্বীট দিয়াৰ পাছত তলত এখন কাৰ্ডবৰ্ড দিব। তাৰ পিছৰ শ্ৰেণীটো দিব। তাৰ পৰা তাত তলত কাৰ্ডবৰ্ড দিলে তাৰপিছত পিছৰ শ্ৰেণীটো দিব। আশা কৰোঁ আপোনালোকৰ অনাগত গুণোৎসৱ সুন্দৰকৈ পাৰ হ'ব। ধন্যবাদ।